চৰ্চাত আন এখন বিয়া মন্দিৰত শপত খালে দৰা কইনাই বিয়া এক আৰম্ভণিহে মাথো একেলগে আগবাঢ়ি যোৱাৰ হাই ভিউয়ার্স আজি মোৰ বিয়া লিপষ্টিকটো বেয়া লাগিছে আৰু এয়া নিতুবা হাই এয়া বিকাশ বিয়া মানে বিয়া হ'ব আৰু মন্দিৰত হ'ব চাগে আপোনালোকে দেখি থাকিব আৰু হ'ব মোৰ কোৰ্ট মেৰেজৰ আজি এপ্লাই আৰু আজি মোৰ মা দেউতাৰ এনিভাৰ্চাৰী হয় মা দেউতাৰ 25th এনিভাৰ্চাৰী আৰু সেইটো দিনতে মই ভাবিছো ময়ো মোৰ কামটো কৰিয়ে পেলাং আৰু মোৰ বেষ্ট ফ্ৰেণ্ডটো বহুত বেছি ছাপৰ্টিভ সি একদম সব ক্ষেত্ৰতে হেল্প কৰে এতিয়াও কৰি আছে হেৰা এই এটা বজাৰ কৰাৰ পৰা মোক বহুত হেল্প কৰি থৈছে আৰু ফাইনেলি আই এম গোয়িং টু মেৰিড মই ভবা নাছিলো যে মোৰ ছোৱালী জীৱন এনেকৈ শেষ হৈ যাব অতি কালি মেকআপখিনি অলপমান বেয়া কৰিলোঁ আৰু বাট যি হ'লেও মানে আই হেভ টু মুভ অন মানে টাইমৰ লগতো চেঞ্জ হ'বই লাগিব আৰু এতিয়া এইবোৰ ৰেডি এইবোৰ বক্স বেগ কাপোৰ শ্বপিং কৰি কৰি আই ফিল লাইক আই এম টায়াৰ্ড এতিয়া মই লংগে ফুড ফিলিঙত মিঠাই মানে মই মিঠাই ট্ৰেখনো মই নিজে সজাই লওঁ কাহা সে আতে হে বাই মিঠাই কিনোগে থেংক ইউ ভবাই নাছিলো ছবছৰীয়া প্ৰেম যে এতিয়া যাবগে হ'বগে গৈ আছে এয়া আমি গৈ আছো মন্দিৰলৈ সাজি কাচি ওলালো যি লোৱা লৈ লেকমি নালাগে লেকমি শিখৰাজান মন্দিৰ আমি পাই গ'লোহি শিৱ মন্দিৰ এইটো আছে বাবা থানৰ শিৱ মন্দিৰটো পালোহি আপোনালোকে ভিডিঅ'টো চাই থাকক কি কৰি আছোঁ ইয়াতে আমি প্ৰথমতে ল'লোঁ এখন শৰাই আৰু মোৰ খুব ভয় লাগিছিল মানে ভালকে থাকা ভিডিঅ' উঠাইছে নহয় আহি মেলি থাকা পাছত হ'লে নিজে লাজ লাগিব আপলোড দিব ধুনীয়াকৈ বোলে ওলোৱা নহ'লে বোলে হাঁহি থকা নহ'লে বোলে পিছত ভিডিঅ'টো চাই তোমাৰে বেয়া লাগিব বোলে তাৰপাছত এয়া মোৰ লগত গৈছিলে বা আৰু ভিন্দু আপোনালোকে বহুতে গম পায়েই গোটেইখিনি দেখিছে এতিয়া আকৌ কৈ দিছোঁ বা ভিন্দু গৈছিলে মোৰ বেষ্ট ফ্ৰেণ্ডো গৈছিলে তাৰপৰা বা গৰাকী গৈছিলে ইয়াত আমি ধুনীয়াকৈ শৰাইখন ল'লোঁ এতিয়া আমি গৈ আছোঁ চাই থাকক ধুনীয়াকৈ এতিয়া আমি ধুনীয়াকৈ তেওঁ সঁচাকৈ মানে এতিয়া ভাবিছোঁ মানে যিজনী ছোৱালীয়ে এটা চিম্পল কুৰ্তা কিনিবলৈ সাহস নহয় মানে কুৰ্তাটো মা পাপা ভণ্টিহঁতক সোধোঁ কোনটো ভাল লাগিছে ইমান ডাঙৰ এটা ষ্টেপ লৈ ল'লোঁ ক'ত সেই সাহসখিনি পালোঁ নাজানো চাগে সেই ভগৱানে মিলালে আৰু এনেকুৱা লাগে কিবা এটা শক্তি পাইছিলোঁ চাগে সেইকণ সময়ত নহ'লেনো পাৰিমনে আৰু মানে ইমান ডাঙৰ এটা ষ্টেপ ল'বলৈ যে এটা চিম্পল কুৰ্তা লোৱাৰ আগত মই 10 বাৰ সোধা ছোৱালীজনীয়ে মই বোকাখাটি এৰি অৰুণাচল পাই গ'লোগৈ মই তাকো অকলে মানে কিহৰ সাহস সেইটো আৰু কোনোবাই কয় নহয় বোলে কি মানে কি ভাগ্যই নহয় ভগৱানে আমাক মিলাইছে চাগে হয়তো ভগৱানে ইমান শক্তিখিনি দিছিলে চাগে আৰু সেই সময়খিনি কিন্তু এই ভিডিঅ'টো এতিয়া চালে মোৰ বুকখন ধাপ ধূপ কৰে মানে আৰু মানুহজন ইমান মৰমীয়াল লিখিছে ভৰি ধুৱাই দিছে ইমান মৰমীয়াল কি ক'ম সেইকাৰণে বহুত বেছি লাকি হয় যে মানে এজন ভাল হাজবেণ্ড থাকিলে চাগে পৃথিৱীৰ সুখবোৰ পোৱা যায় চাগে এইটো আজি বিয়াৰ 6 মাহৰ পিছত ভিডিঅ'টো আপলোড কৰিছোঁ আপোনালোকলৈ আমি ধুনীয়াকৈ আগবাঢ়ি উঠি আহিছোঁ তাতে কাষতে মোৰ ভাইটি আহিছে ৰিণ্টু আৰু 6 মাহৰ পিছত মানে এক্সপিৰিয়েঞ্চটো কি আৰু যদি হাজবেণ্ডজন ভাল হয় লাইফটো অলপমান স্মুথ হয় মানে আৰু তেওঁ যেনেকৈ ভাবিছিলে মানে তেনেকৈ গোটেইখিনি মোক হেপী ৰাখিছে হেপী কৰিছে মানে আৰু ধুনীয়াকৈ আহিলোঁ ইয়াত আহি ধুনীয়াকৈ শৰাই চৰাই দিছিলোঁ বাবা থানতে সেৱা কৰিলোঁ তাতে এয়া আমি দুজনে চাকি জ্বলালোঁ ধুনীয়াকৈ এইবোৰ ফটোবোৰ আপোনালোকে দেখিছে বহুতে ইয়াত ধুনীয়াকৈ চাকি তাকি জ্বলালোঁ মানে ভাল লাগিলে এই পণ্ডিতজনো আছিলে পণ্ডিত দেউজন ধুনীয়াকৈ তেখেতেও আমাক পিছত এনেকৈ ৰছী বান্ধি দিছিলে ভিডিঅ'টো চাই দেখক দেখাই আছোঁ তেনেকুৱা বিয়াখনত যিখিনি মানুহে মানে হেল্প কৰিছিলে থেংক ইউ টু কবিতা বা থেংক ইউ টু অম্পু দা ইমানখিনি হেল্প কৰিলে থেংক ইউ টু বিকাশ নিতু বা তাৰপৰা দাদা বৌ ভাইটি ভণ্টি ইমানখিনি হেল্প কৰিছিলে ন সেইখিনিৰ কাৰণে মানে সদায় কৃতজ্ঞ হৈ থাকিম তেওঁলোকৰ ওচৰত আৰু কেতিয়াবা ভাবোঁ মানে আচলতে মানে কি ভগৱানে চাগে জন্ম মৃত্যু বিবাহ
ক'ত আছে কেনেকৈ আছে নাজানে হয়তো সেইকাৰণে এনেকৈ হ'ল উলি যাও সেন্দুৰতে কালিব নাপায় এইটো ঘৰত গৈ পেলাইছে নাপায় তুমি আগত যোৱা তুমি খোৱা সুখে দুখে জীৱন কাজিয়া লাগিলেও নমতাকে নাথাকো তাৰপিছত আমাৰ দুইখন ঘৰ মা পাপা দুজনকে খোৱা ভালটো খোৱা দুইখন ঘৰৰ দুইজন মা পাপাকে নিজৰ মা পাপা ভাবিম আৰু কোনো দিনে থাৰ্ড পাৰ্টি মানে কোনোবা থাৰ্ড পাৰ্চনক আমাৰ জীৱনত আহিব নিদিওঁ আৰু হেৰি কি বুলি কয় বিশ্বাসত আগতে যেনেকৈ মৰম কৰিছে এতিয়া পাছতো মৰম কৰিম গোটেই জীৱনটো তেনেকেই মৰম তাৰপিছত মোৰ ড্ৰিম চিম চব ছাপৰ্ট কৰিম সদায় আৰু মই ভালকৈ কোৱা কৈছো সদায় ছাপৰ্ট কৰিম আৰু হাজবেণ্ডৰ ডমিনেশ্যনটো দাদাগি নকৰিব আৰু তোমাৰ ফালৰ পৰা কিবা এটা কৈ দিয়া তোমাৰ ফালৰ পৰা কোৱা কিবা এটা মোৰ ফালে বা মোৰ ফালে কাজিয়া কৰিব নোৱাৰিবা কাজিয়া সেইটো ক'ব নোৱাৰিছো হ'ব কেতিয়াবা কেতিয়াবা হ'ব য'ত কাজিয়া হ'ব তত মৰম বেছি হ'ব কথা কেতিয়াও ৰিকল নকৰিবা পাঁচটা কথা তুমি কেতিয়া ৰিকল নকৰিবা হ'ল আৰু তুমি একো ক'বলৈ নাই কম নহয় মই এতিয়া ক'ব লাগিব কোৱা এনেকৈ দেখুৱাব পাৰা অঁ কি হ'ব এখন এতিয়া যোনখন তুমি যোনখন ঘৰলৈ গৈ আছা সেইখন তুমি নিজৰ ঘৰ বুলি ভাবিবা চবকে মৰম কৰিবা সমানে আৰু মা পাপা ভাইটি দাদা চবকে সমানে মৰম কৰিবা নিজৰ ভাইটি দাদা নিচিনা থাৰ্ড পাৰ্টি নহ'ব আমাৰ মাজত আমি দুটাই থাকিম আৰু পাঁচটো কেতিয়াও তুমি ৰিকল কৰিব নোৱাৰিবা অৱশ্যে মানে মই লৈছো পাপা লৈছে ভিডিঅ' কৰি দিছোঁ লগতে ছোৱালীজনী যে ইমানকৈ কান্দিছে কিয় গম পায় তাইক আমি চফ নিদিলোঁ মানে চফ নিদিয়া কইনাৰ কাৰণে তাই কান্দিছে আৰু পূৰা কান্দিছে মানে সেইজনী মাইনাবাৰ ছোৱালী হয় আৰু এতিয়া আমি আহি আছোঁ চাওক কৰিব লাগে এতিয়া মই যি পালোঁ খাম কেনেকুৱা লাগিলে মোৰ বিয়া খাই এনেকুৱা ভাল নালাগিলে কবিতা পৰা ছোৱালীজনী দেখিলে নহয় তাই হেনো মোক ডিছলাইক দিব লাইক নিদিয়ে
আৰু বোলে ইমান কান্দিছে ন তাইলৈ বহুত বেছি মানে মৰমো লাগিছিলে ইমান বেছিকৈ একদম মানে কান্দি আছিলে বেছি নালাগে একদম কমাই দিয়া একদম আৰু কমাই দিয়া এই নুমলীগড় ধাবাতে পালোঁ বাহিৰৰ পৰা আহিছিলে তেওঁলোক ফৰেইনাৰ তেওঁলোকে আমাক দেখি পেলাই মানে ব্ৰাইডৰ লগত পোৱালিটোৱে ফটো দেখে ব্ৰাইড মানে ইমান বেছি বোলে বিউটিফুল কৈছে আৰু তাৰপিছত বাহিৰত গৈ পেলাই আমাৰ লগত ফটোশ্বুট কৰিলে এনেকৈ আৰু এইখিনি ভিডিঅ'টো আপোনালোকে দেখিছিলে অলৰেডি ৰিলত দেখালোঁ এনেকৈ মানে বিয়াৰ আধা বছৰ শেষ হ'ল 6 মাহ আগৰ বুধবাৰে আপোনাৰ সম্পূৰ্ণ হৈ গৈছে এতিয়া সেইদিনাখনি আপলোড কৰিম বুলি ভাবিছিলোঁ কিন্তু কৰা নহ'লে এতিয়া ভাবিলোঁ আপোনালোকক ভিডিঅ'টো দেখাওঁ এয়া সৰু এটা মানে সেই দিনটোৰ ইমান এটা স্মৰণীয় দিনৰ মানে মেমৰিখিনি থৈ দিছিলোঁ আপোনালোকৰ লগত সকলোৰে লগত শ্বেয়াৰ কৰিলোঁ আৰু থেংক ইউ ভগৱান ইমানখিনি মোক দিয়াৰ বাবে থেংক ইউ ছ' মাছ সদায় মই তোমাৰ ওচৰত মানে চিৰকৃতজ্ঞ হৈ